81 নং শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত শদিয়া টুপচিঙাৰ দলংখনৰ নিৰ্মাণ কাৰ্য শদিয়াৰ জনপ্ৰিয় বিধায়ক শ্ৰীযুত বলিন চেতিয়া মহোদয়ৰ নিৰ্দেশ মৰ্মে অতি ক্ষিপ্ৰতাৰে আগুৱাই নিয়া হৈছে। এই দলংখন নিৰ্মাণ হোৱাৰ পিছত টুপচিঙা, টকাজান দেউৰিগাঁও, ওপৰ টকাজান, নাচাই, অম্বিকাপুৰ, গড়চিগা, ডেকাবাম, মাছকছাৰী, নিতাই দেউৰিগাঁও, নিতাই কছাৰী, ৰুক্মিণী দেউৰিগাঁও বাহিৰেও প্ৰায় 100খন গাঁৱত বসবাস কৰা প্ৰায় 1 লাখৰো অধিক মানুহে পোনপটীয়াভাৱে লাভান্বিত হ'ব। এই বিজেপি নেতৃত্ব অসম চৰকাৰখনে এনেধৰণৰ উন্নয়নমূলক কাম-কাজৰ বাবে অসমৰ গ্ৰাম্য অঞ্চল আৰু নগৰ অঞ্চলৰ মাজৰ আন্তঃগাঁথনি বিকাশ কৰা লগতে গ্ৰাম্য অঞ্চলত বসবাস কৰা জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড বিকশিত হৈছে। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে আপোনাক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।